ফ্ৰেণ্ডছ মই যে আপোনালোকৰ ওচৰত ফ্ৰুট কাষ্টাৰ্ডৰ ৰেচিপি লৈ আহিছোঁ যেটা আপোনালোকে ঘৰতে সহজতে বনাই খাব পাৰিব। বলকচোন কি লাগিব দেখাই দিম। মই গাখীৰ লৈছোঁ হাফ লিটাৰ। আপোনালোকে বিচাৰিলে বেছি ল'ব পাৰে। আপেলৰ বাকলিৰে সৰুকৈ কাটি লৈছোঁ। কল লৈছোঁ দুটা কাটি, আঙ্গুৰ লৈছোঁ। আপোনালোকে বিচাৰিলে বেলেগ ফলো ব্যৱহাৰ কৰিব পাৰে। কাষ্টাৰ্ড পাউডাৰ লৈছোঁ 3 চামুচ ল'ম। কাষ্টাৰ্ড পাউডাৰৰ লগত গাখীৰ অলপমান লৈ ভালকৈ মিহলি কৰি ল'ব। বহুত বেছি গৰম গাখীৰ লৈ নল'ব। অলপমান গৰম হ'লে হৈ যাব। বেছি গৰম গাখীৰ ল'লে কাষ্টাৰ্ড পাউডাৰখিনি গোট মাৰিব। এতিয়া এইখিনি ভালধৰণে মিহলি কৰি ল'ব। এইখিনিতে ক'ব বিচাৰিছোঁ ফ্ৰেণ্ড, ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগলৈ এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। এতিয়া গাখীৰখিনি উতাল হাত ইয়াতে চেনি দি দিব। আপোনালোকে যিমান মিঠা খায় সেই অনুযায়ী দি ল'ব। মই 8 চামুচ চেনি দি দিছোঁ হাফ লিটাৰ গাখীৰত। মই মিঠাটো বেছি খাওঁ, এইটো কাৰণে আপোনালোকে যিমান খায় সেই অনুযায়ী দি ল'ব। ইয়াতে কাষ্টাৰ্ড আৰু গাখীৰৰ মিশ্ৰণখিনি আছিল যে সেইখিনি এই ধৰণে অলপ অলপকৈ দি নাড়ি থাকিব অগালৈকে গোটেইখিনি বাকি নিদিব। এইখিনি 3 মিনিটমান উতলাৰ পিছত গাঢ়া হৈ যাব। এয়া চাওক ফ্ৰেণ্ড, 3 মিনিট পিছত এইখিনি গাঢ়া হৈ গৈছে। এইখিনিমান গাঢ়া হ'লে গেছটো অফ কৰিব। ইয়াতকৈ বেছি গাঢ়া হ'ব নিদিব। এতিয়া এইখিনি 10 মিনিটমান ঠাণ্ডা হ'ব দিব। 10 মিনিটমান ঠাণ্ডা হোৱাৰ পিছত ইয়াতে আমি এতিয়া ফ্ৰুটছখিনি দি ল'ম। মই এতিয়া আঙ্গুৰ, আপেল, কল এই 3বিধ ফলে দি ল'ম। আপোনালোকৰ ওচৰত যদি বেলেগ ফলো থাকে তেতিয়াহ'লে আপোনালোকে দি দিব। এই চাওক গোটেইখিনি দি লৈছোঁ। দি লৈ এই ধৰণে অলপমান লাৰি দিব। এতিয়া এইখিনি মই 2 ঘণ্টামানৰ বাবে ফ্ৰিজত থৈ দিম। আপোনালোকে বিচাৰিলে 1 ঘণ্টাও থ'ব পাৰে। ঠাণ্ডাটো বেছি হ'লে খাই বেছি ভাল লাগে, সেইটো কাৰণে মই ফ্ৰিজাৰতে ৰাখিছিলোঁ 2 ঘণ্টা। 2 ঘণ্টা পিছত এইখিনি দেখিবলৈ আইচক্ৰীমৰ নিচিনা লাগিছে। এয়া চাওক কিমান ধুনীয়াকৈ গোট মাৰিছে। খাবলৈ বহুত বেছি সোৱাদ লাগিছে। আপোনালোকে এবাৰ নিশ্চয় এই ধৰণে বনাই খাব। খাই ভাল পাব বুলি ভাবোঁ মই, কাৰণ মই যিবিলাকক খাব দিছোঁ সেইবিলাকে খাই বহুত ভাল পাইছে এই ধৰণে বনাই খোৱাৰ পিছত। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। শেষত মই ইয়াৰ ওপৰত অলপমান দেখিবলৈ ধুনীয়া হোৱাৰ বাবে তৰমুজ কাটি দি দিছোঁ। তৰমুজটো নিদিলেও হয়, কিন্তু দেখাত ধুনীয়া হোৱাৰ বাবে কাটি দিছোঁ। এইফালে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ।